guys, welcome back to my YouTube channel Lisa Assamese Kitchen. আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভাল যোৱাটো ব্লগত আপোনালোকক দেখুৱাইছিলো আমি আহিছো গুৱাহাটী আৰু কিয় আহিছিলো যোৱাটো ব্লগত জনাইছো এতিয়া মিষ্টাৰ হি পালেহি এতিয়া বাজিছে 6টা বাজি গ'ল আমি ওলাইছো ফুৰিব যাব কাৰণে ক'ত যাও কি কৰো আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম এপিনে মই ৰেডি হৈ গলো আৰু এপিনে মিষ্টাৰ খান ৰেডি হৈ গল তো এতিয়া আমি ওলাই দিও বলক লাইট অফ এপিনে আমি ৰুমৰ পৰা ওলাই আহিলো কিন্তু এতিয়ালৈকে আমি ভাবি পোৱা নাই যে আমি ক'ত যাওঁ তাৰ পিছত মিষ্টাৰে ক'লে ওচৰতে দীঘলীপুখুৰী আছে বেছি দূৰ নহয় আমি য'তে ৰুম লৈছিলো তাৰ পৰা বেছি দূৰ নহয় সেই কাৰণে আমি দীঘলীপুখুৰী চাবই আহিলো যেহেতু এদিনো যোৱা নাই আৰু চোৱাও নাই সেই কাৰণে তালৈকে আহিলো আৰু এপিনে আমি দীঘলীপুখুৰী আহি পালোহি আপোনালোক চাগে আহিছে যোনসকল নাই আহা তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব সো বেছি কথা নকওঁ বলক আপোনালোকক অলপ দেখাই দিওঁ ৰাতি লাইটৰ পোহৰৰ কাৰণে বস্তুবোৰ ইমান এটা ভালদৰে আমি চাব পৰা নাই যিমানখিনি পাৰো আপোনালোকক দেখাব চেষ্টা কৰিছো দিনত হোৱাতেন সানলাইটৰ পোহৰত ভালদৰে বস্তুবোৰ দেখাব পাৰিলোহেঁতেন আমিও ভালদৰে চাব পাৰিলোহেঁতেন বাৰু যি কি নহওক নেক্সট টাইম আহিলে আমি ভালদৰে চাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰথমবাৰ বিয়া হৈছে মোৰ প্ৰথমবাৰ নগাঁৱতো ফুৰিছোঁ হয় নাই গুৱাহাটীত প্ৰথমবাৰ আহিছে তাত শিকিব ভিডিঅ'টো শিকি দেখুৱাব পাৰোঁ আৰু এনেধৰণে আমি ইজনে সিজনৰ লগত এটা ভাল কোৱালিটি টাইম স্পেণ্ড কৰিলোঁ তাৰপিছত আমি ইয়াৰ পৰা ওলাই আহিলোঁ দীঘলীপুখুৰীৰ পৰা ওলাই আহিয়ে এতিয়া এখন কেফে দেখা পাইছোঁ দেখিবলৈ খুব ধুনীয়া বাহিৰৰ পৰাই দেখিবলৈ ইমান ধুনীয়া ভাবিলোঁ ভিতৰখন এবাৰ চাই আহোঁ লগতে আপোনালোকক দেখাবলৈ মন গ'ল আৰু এপিনে বেক চাইডে আছে পুখুৰীটো মানে দীঘলীপুখুৰীটো বেক চাইডে আছে আৰু ফ্ৰণ্টতে আছে কেফেখন বেলকনি কেফে বলকচোন আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰোঁ আৰু বাহিৰৰ পৰিৱেশটো চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে মোবাইলৰ কেমেৰাত কেনেকুৱা দেখিছে নাজানো কিন্তু নিজৰ চকুৰে যেতিয়া প্ৰথম দেখা পাইছিলোঁ এনেকুৱা ধুনীয়া লাগিছে আপোনালোকক কি ক'ম ভাষাৰে বুজাব নোৱাৰোঁ তেতিয়াহ'লে বলকচোন ভিতৰৰ পৰিৱেশটো এবাৰ নিজে চাওঁ লগতে আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিম
সো গাইজ আপোনালোকে দেখিব পাইছে আমি আহি ভিতৰ সোমালোহি আৰু আপোনালোকক অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে আপোনালোকে কোনখিনি জেগাত বহি থিয়হি ফটো উঠিব ৰিলছ বনাব মানে ভাবিলে কনফিউজ হৈ যাব প্ৰতিটো কৰ্ণাৰ প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে সো ময়ো ইয়াতে কেইকপমান ফটো উঠি ল'লোঁ আৰু তাৰ মাজতে এতিয়া আহিছোঁ কিবা খাবৰ কাৰণে ইপিনে মিষ্টাৰ খানে মেনুখন চাই আছে আৰু ইয়াতে বহুতকেইটা আইটেম আছিলে তাৰ মাজতে আমি বেছি হেভি খাব বিচৰা নাছিলোঁ লাইটকৈ কিবা এটা স্নেক খাব বিচাৰিছিলোঁ সেইকাৰণে ইপিনে মিষ্টাৰ খানে ৰোল আৰু ফ্ৰেঞ্চ ফ্ৰাইজ ল'লে মোৰ কাৰণে বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ লগতে এটা আছিলে কিটকেট মিল্ক শ্বেক তেতিয়াহ'লে ইপিনে আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ইপিনে আমাৰ খোৱা বোৱা কৰা হৈ গ'ল তাৰপিছত এতিয়া আমি গৈ আছোঁ ভিতৰৰ ফালে মিষ্টাৰ খান গৈছে বিল পে' কৰিবলৈ লগতে ৰাতিৰ কাৰণে কিবা এটা ইয়াৰ পৰাই পিক কৰি লৈ যাওঁ বুলি ভাবিছোঁ সেইকাৰণে মিষ্টাৰ খান গৈছে পিক কৰিবৰ কাৰণে আৰু মই গৈছোঁ ফটো উঠিবলৈ ইয়াতো এটা ধুনীয়া চেলফি পইণ্ট আছিলে চ' ভাবিলোঁ ইয়াতো ফটো দুখনমান তুলি লওঁ ইয়াতে থাকি দিওঁ নেকি ইয়াতে থাকি দিওঁ বহুত ভাল লাগিলে পিংক কালাৰ মোৰতো ফেভৰেট হয় আৰু মিলি গ'ল মই ড্ৰেছ পিন্ধি আহিছোঁ পিংক কালাৰ একদম ছেম বহুত ভাল লাগিলে আপোনাক যোনসকল গুৱাহাটীয়ে তেওঁলোকে আহিছে চাগে আৰু আহিব আৰু এই কেফেখন একদম ব্ৰেণ্ড নিউ কেফে হয় প্ৰায় 3 মাহমানহে হৈছে অ'পেনিং কৰা চ' অভাৰঅল গোটেই লুকটো ইমান ধুনীয়া লাগিলে ভাল লাগিলে আৰু A few moments later. Hey guys, ৰুম আহি পালোহি আৰু আজি আমি য'তে গৈছিলোঁ বেলকনি পিংক থিমেড কেফেখন খুব ভাল লাগিলে আপোনালোকে আহিব পাৰে যিসকল গুৱাহাটী হয় সেইসকলজন গৈছে চাগে আমিতো নগাঁৱৰ পৰা আহিছোঁ আৰু যিসকল গুৱাহাটীৰ বাহিৰৰ হয় সেইসকলে যদি এদিনৰ কাৰণেও গুৱাহাটী আহে তেতিয়াহ'লে প্লিজ এই কেফেখনলৈ যাব মানে বিশেষকৈ ছোৱালীসকলে যাব ভাল পাব আৰু মোৰো বহুত ভাল লাগিলে মইতো আজি ফাৰ্ষ্ট আহিছোঁ ফাৰ্ষ্ট গৈছোঁ মানে হাজবেণ্ডে লৈ গ'ল আৰু ভাল লাগিলে গোটেই ফুলৰ পৰা মানে গোটেই থিমটো পিংক কালাৰ আৰু আমি এনেও ছোৱালীসকল পিংক কালাৰটো আমাৰ ফেভৰেট হয় বিশেষকৈ মোৰ বহুত ভাল লাগিলে আপোনালোকে আহিব পাৰে ত' মোৰ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব নতুন কোনোবাই যদি চাই আহিছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত যাব আৰু আপুনি সোনকালে চাব পাৰিব ত' আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বুলি আশা কৰিলোঁ তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই